নমস্কাৰ আমাৰ ওয়ান্ডাৰফুল সিস্টাৰ চেনেললৈ স্বাগতম জনাইছো আপোনাক সকলোকে। আজি আমি বগা পিঠা কেনেকৈ বনাই চাম। আমি কেনেকৈ বনাইছো থলুৱাভাৱে ৰান্ধিছো তো আমি চাম। আমি পিঠাগুৰি খুন্দি ললো, ইয়াতে নাৰিকল কাটি ৰুকি ভাজি লৈছো আৰু গেছটো আমি এয়া মিডিয়াম ফ্লেয়াৰত দি লৈছো আৰু নাৰিকল আমি ভাজি আছো। নাৰিকল তাতে আমি আপোনালোকে ইচ্ছা কৰিলে ইলাচি দি দিব পাৰে, অকণমান কমলাৰ বাকলি যদি আছে দি দিব পাৰে, গোন্ধটো মানে খুব ভাল হয়। এয়া আমি গেছত দি দিছোঁ। তাৰপৰা তাতে আমি এই পিঠাগুড়িখিনি এনেকৈ দি লৈছোঁ। মন কৰিব যে পিঠাগুড়িখিনি আমি ভাজি লৈছোঁ দেই। তাতে আমি এয়া নাৰিকল দি দিছোঁ একদম থলুৱাভাৱে আৰু তাৰপিছত আপোনালোকৰ সুবিধা অনুযায়ী এনেকৈ পিঠাটো মেৰুৱাই দিব। ঈদ যদিও একো ঈদত লগা নাই, যেহেতু লকডাউন চলি আছে আৰু কৰোণা ইমান ভয়াৱহ পৰিস্থিতি এইবাৰ, সেয়াই আৰু কিবাকে চলাই নিছোঁ আৰু যিহেতু ঈদ উল ফিতৰ ঈদ উল জুহা দুটা ঈদ এবাৰ আহে, বছৰকত পাওঁ, কিবাকে চলাই নিবলৈ চেষ্টা কৰিছোঁ। ঈদৰ সকলোলে ঈদৰ শুভেচ্ছা যাচিলোঁ। আগৰ ভিডিঅ'বোৰত বহুত আশীৰ্বাদ মৰম দিছে, অশেষ ধন্যবাদ। ভিডিঅ'টো আৰু ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যদি আপোনালোকে নতুন তেন্তে ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।